মই ভাবোঁ যে এই দুৰ্যোগৰ সময়ত আহক সকলোৱে মানে থিয় হওক সমাজ সেৱক হিচাপে এখেতসকলেও আগৰ পৰা কাম কৰিছে এতিয়া এই দুৰ্যোগৰ সময়ত সিজনক মানে দুখ জাপি দিয়াটো একচুৱেলি হ'ব নাপায় এইটো মই আহ্বান জনাইছোঁ আৰু बाक्सानि सालबारियाव UPPL नि खौरां मेल दिनै सालबारिया खुंफुंनाय मोनसे खौरांगिरि मेलनि गेजेरजों आथिखालाव सोमजिनाय दैबानाजों लोमसावनायनि दुखुनि समाव राजखान्थि खालामनो नाङा होननानै खावलायदों सालबारि बियाबनि TCLCC मासिगिरि बिनोद मुसाहारिया मख'नो गोनांदि थांनाय 24 जुन खालि बाक्सानि फातेमाबाद साहा बागाननि गेलेग्रा फोथाराव मोनसे खौरांगिरि मेल खुंनानै BPF दोलोनि मिरु आफादनि नेहाथारि बेगम आफ्तारा आहमेद आरो सालबारि जिल्ला BPF दोलोनि नेहाथारि प्रबिन दासआ दैबानानि बे दुखुनि समाव प्रमद बर' दैदेननाय सरकारा रायजोनि सेराव थांनानै खौरां लाहैयैनि अजद खालामदोंमोन बेनि सायाव दिनै सालबारि बियाबनि TCLCC नि मासिगिरि बिनोद मुसाहारिया मोनसे खौरांगिरि मेलनि गेजेरजों फिनजाथाय होदों যে আজি সংবাদ মেলৰ জৰিয়তে আমাৰ সালবাৰী জিলা UPPLৰ তৰফৰ পৰা যোৱা 24 তাৰিখ আৰু 23 তাৰিখত বিভিন্ন ইলেক্ট্ৰনিক মিডিয়া আৰু পেপাৰ মিডিয়া প্ৰিণ্ট মিডিয়াত যিখিনি আমাৰ BTRৰ অপজিশ্যন দল BPFৰ পৰা যিখিনি অভিযোগ এই প্ৰমোদ বড়োৰ নেতৃত্বত UPPL চৰকাৰৰ ওপৰত অভিযোগ কৰিছে এইটো স্পষ্টীকৰণ দিয়াৰ কাৰণে আমি আজি জিলা কমিটিয়ে সালবাৰী জিলা UPPL এটা সংবাদ মেল মাতিছে যে ইয়াত অংশগ্ৰহণ কৰাৰ কাৰণে মই সকলো মিডিয়াৰ সন্মানীয় ৰিপৰ্টাৰসকলক মই অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ দুখ লাগিছে হয় এইটো বানপানী হৈছে প্ৰাকৃতিক দুৰ্যোগ আৰু এই দুৰ্যোগৰ সময়ত ৰাজনীতিৰ নামত ৰাজনীতি কৰিলে নহ'ব সকলো মানে ৰাজনীতি দলৰ পজিশ্যন অপজিশ্যন যি ৰাজনীতি দল নকৰক কিয় এই দুৰ্যোগৰ সময়ত ৰাইজৰ মাজত সকলোৱে থিয় দিয়া সকলোৱে মানে ৰাইজৰ দুখ বেদনাত মানে সহভাগী হোৱাটোৱে মই মানে বিচাৰোঁ একচুৱেলি তো কাৰোবাৰ ওপৰত দুখ জাপি দি কোনোবা বাচি যাব সেইটো মই নাভাবোঁ সেইদিনা যিটো BPF ৰাজনীতি দলৰ পৰা প্ৰমোদ বড়ো ডাঙৰীয়াৰ মানে ওপৰত যিটো অভিযোগ আনিছে সেইটো একেবাৰে মানে মিছা অভিযোগ বুলি মই মানে আপোনালোকৰ ওপৰত মই যুক্তি দাঙি ধৰিছোঁ আৰু এইটো একেবাৰে মিছা কথাও যে আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বত BTR চৰকাৰে বানপানীৰ আগতে প্ৰতি সাব ডিভিজনতে এজনকৈ সন্মানীয় EM সকলক ইনচাৰ্জ হিচাপে মানে বানপানীৰ যিখিনি ৰাইজে মানে কষ্ট পাব বা বানপানী মানে ভুগব লগা হৈছে এখেতসকলক মানে খবৰ লোৱা এখেতসকলক লগা ধৰণৰ সহায় কৰাৰ কাৰণে ইনচাৰ্জ পাতি দিছে আমাৰ সালবাৰী মানে সাব ডিভিজনতো এজন আমাৰ সন্মানীয় EM আছে গৌতম দাস এখেতক ইনচাৰ্জ হিচাপে যিটো দিয়া হৈছে হয় এখেতে নিজে ইনচাৰ্জ হিচাপে যিখিনি বৰ্তমান আমাৰ 22টা VCDC আছে সালবাৰী সাব ডিভিজনত এই 22টা VCDC যিখিনি VCDCত মানে বান আক্ৰান্ত হৈছে সেইখিনি অঞ্চল একচুৱেলি এখেতে তদাৰক কৰি আছে চাই আছে চৰকাৰৰ তৰফৰ পৰা ময়ো নিজে TCLCC চেয়াৰমেন হিচাপে সালবাৰী পৰিষদীয় সমষ্টিৰ ময়ো মানে সালবাৰী সমষ্টিৰ ভিতৰত যিখিনি ভিচিলগিন বান আক্ৰান্ত হৈছে এইখিনি অঞ্চল ময়ো পৰিদৰ্শন কৰিছোঁ ৰাইজৰ লগত ময়ো আছোঁ ৰাইজক যিখিনি সহযোগ লাগে মানে চৰকাৰীভাৱে ক'তবা কিবা এটা পোৱা নাই কিবা এটা সৰু সুৰা অভিযোগ এইবোৰত মানে ময়ো নিজে আমাৰ দলৰ সকলো বিষয়ববীয়াসকলক লৈ কৰ্মকৰ্তাসকলক লৈ ময়ো গৈছোঁ যে এই হিচাপত আৰু এখেতসকলে ৰাইজৰ লগত থিয় দিয়া নাই কিবা দিয়া নাই এইবোৰ মানে অভিযোগটো একচুৱেলি একেবাৰে মানে যুক্তি নোহোৱা এটা কথা বুলি মই ভাবোঁ যদি এনেকুৱা এখেতসকলে পাইছে তেতিয়াহ'লে এখেতসকলে একেলগে আহক সকলোৱে মানে এই দুৰ্যোগৰ সময়ত একেলগে সকলোৱে কোনো দল সংগঠন কোনো মানে নাম নলোৱাকৈ সকলোৱে আগবাঢ়ি আহক
সকলোৱেও মানে এই মানে বানৰ আক্ৰান্ত হোৱা গাঁওবোৰৰ ৰাইজক সকলোৱে সহায় কৰিব আহক, সেইটোকে মই আহ্বান জনাইছোঁ। আৰু যে এতিয়া হাউলি হাউলিত আমাৰ 4টা VGDC আছে। হাউলিৰ কথাটো এখেতসকলে বেছিকৈ কৈছে, আমিও গৈছোঁ। মই নিজে বেলগুৰি যিটো আমাৰ মানে বান আক্ৰান্ত ৰাইজৰ ৰিলিফ কেম্প আছিলে, তাতে আমাৰ দলৰ পৰাও আমি কিছু পৰিমাণে আমি ৰেচন পাতি দি এখেতসকলক আমি সহায় কৰিছোঁ। দক্ষিণ হাউলিৰ কথাটো কৈছে, দক্ষিণ হাউলিৰ যিটো VGDC অফিচত ৰিলিফ কেম্প আছিলে, তাতেও আমি গৈছোঁ আৰু তাতেও আমি ৰাইজক খবৰ লৈ এখেতসকলৰ অভাৱ অভিযোগ আমি বুজি লৈছোঁ আৰু এখেতসকলক সাধাৰণ হ'লেও আমি সহায় কৰিছোঁ আমাৰ দলৰ তৰফৰ পৰা। আৰু চৰকাৰীভাৱেও যিখিনি ৰেচন দিব লাগে একচুৱেলি সকলোৱে মই পাইছোঁ বুলি মই দাবী কৰিব পাৰোঁ, কাৰণ ময়ো নিজেও আছোঁ মানে। আৰু এখেতে পশু খাদ্যৰ ওপৰত বেছিকৈ মানে অভিযোগ আনিছে, কিন্তু এতিয়া ভেটেনাৰী ডিপাৰ্টমেণ্টত এখেতে মানে সুধিব পাৰে। ভেটেনাৰী ডিপাৰ্টমেণ্টক গোটেই দায়িত্বটো দিয়া হৈছে আৰু ভেটেনাৰী ডিপাৰ্টমেণ্টে মানে বান আক্ৰান্ত অঞ্চলবোৰত ৰাইজক মানে পশু খাদ্যবোৰ এতিয়া আছে, এতিয়ালৈকে বিলাইছে। এতিয়াতো বানপানী অলপ কম হৈছে আৰু এখেতে যিখিনি ছাজেশ্যন দিছে, হয় ভাল কথা। সেইটো বান আক্ৰান্ত অঞ্চলত মানে গৰ্ভৱতী মাতৃৰ পৰা আদি কৰি শিশুসকলৰ কাৰণে ৰাইজৰ কাৰণে বেমাৰৰ আশংকা হয়, সেইটো মানে হ'বও পাৰে আৰু হয়ও। তো তাৰ কাৰণে সজাগতা এখেতে যিখিনি কৈছে, মেডিকেল মানে শিবিৰ পাতাৰ কথাটো যিখিনি কৈছে, তো চৰকাৰীভাৱে সেইখিনি মানে কিবাটো বৰ্তমান মানে লৈ আছে। তো মই ভাবোঁ আৰু তো ইয়াত কোনো মানে আমাৰ চালবাৰী অঞ্চলত বা চালবাৰী চাব ডিভিজনৰ আণ্ডাৰত মানে একেবাৰে খুঁত নাই বুলি মই ভাবোঁ। আৰু তাৰ উপৰিও আমাৰ চালবাৰীত চাব ডিভিজনৰ আটাইতকৈ ডাঙৰ এটা সমস্যা হৈছে মানে এটা মথাউৰি, যিটো মথাউৰি ভাঙিলে গোটেই আমাৰ চাব ডিভিজন একেবাৰে প্লাবিত হ'ব। সেইটো মানে ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে তো এতিয়াতো আমাৰ চালবাৰীৰ ইনচাৰ্জ বিটিআৰৰ চালবাৰীৰ কাৰণে যাক ইনচাৰ্জ পাতি দিছিলে গৌতম দাস ডাঙৰীয়া, এখেতে ইয়াত মানে দিন ৰাতি লাগি আছে। তাৰপিছত আমাৰ মানে UPPL দলৰ MP ৰেংগৰা নাৰ্জাৰীও ৰাইজৰ লগত বানপানীৰ সময়ত আৰু মানে মত বিনিময় কৰিছে, ৰাইজৰ দুখ বেদনা বুজি লৈছে। ৰাইজৰ লগত থিয় দিয়া নাই বুলি কোৱাটো আটাইতকৈ মানে দুখৰ কথা হৈছে। তো আমাৰ MP আহিছে ৰেংগৰা নাৰ্জাৰী ডাঙৰীয়া, এখেতেও আহি ৰাইজৰ লগত মানে মত বিনিময় কৰিছে, ৰাইজৰ দুখ বেদনা বুজি লৈছে। আমাৰ গাৰ্জেন মিনিষ্টাৰ UG ব্ৰহ্ম ডাঙৰীয়াও মানে একেবাৰে নলবাৰী পামত লগিন ট্ৰেক্টৰী দি, য'ত একেবাৰে প্ৰবল বানপানী, তাতে ট্ৰেক্টৰী দি মানে এখেতে গৈ ৰাইজৰ লগত মত বিনিময় কৰিছে, কি পাইছে পোৱা নাই গোটেই মানে বুজ লৈছে। ৰাইজেতো সকলোৱে মানে যিখিনি পাব লাগে অসুবিধা হোৱা নাই সেইখিনি কথাটো ৰাইজে জনাইছে। তাৰ উপৰিও বিটিআৰৰ চিফ মহোদয় প্ৰমোদ বড়ো ডাঙৰীয়া, এখেতে ৰাইজক কোনো খবৰ লোৱা নাই বুলি কোৱাটো একেবাৰে হাস্যকৰ কথা। এখেতেতো চালবাৰীত আহিয়ে থাকে আৰু সেইদিনাখন এলেংমাৰী অঞ্চলৰ ৰাইজৰ লগত মানে ৰাইজৰ দুখ বেদনা, বানপানীৰ সময়ত কি হৈছে কি পাইছে পোৱা নাই এইখিনি গোটেই কথাটো এখেতে ইয়াত আহিয়ে নিজে খবৰ লৈছে। এখেতসকলৰ হিচাপত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত যি সময়ত আৰু 15 বছৰ 17 বছৰ শাসনকালৰ কথা কৈছে, এই সময়ত বানপানীৰ সময়ত আৰু হাগ্ৰামা মহিলাৰীয়ে সঘনাই বানপানীৰ অঞ্চল পৰিৱেশন কৰি ৰাইজৰ লগত মানে মত বিনিময় কৰিছে বুলি কৈছে। তো হয় ভাল কথা, কিন্তু আমাৰো এই নতুন চৰকাৰ পৰিৱৰ্তনৰ চৰকাৰৰ কথালৈকে এখেতে মানে যুক্তি দেখুৱাইছে, কিন্তু আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই যে শালবাৰী অঞ্চল বা শালবাৰী চাব ডিভিজনত ৰাইজক যে খবৰ লোৱা নাই, এইটো একেবাৰে মানে মিছা কথা। এখেতে আহি আছে, কিন্তু কোনটো যুক্তিত এখেতে এই কথাখিনি ক'লে মই মানে ধৰিব পৰা নাই। আৰু মই ভাবোঁ যে এই দুৰ্যোগৰ সময়ত আহক সকলোৱে মানে থিয় হওক, সমাজ সেৱক হিচাপে এখেতসকলেও আগৰ পৰা কাম কৰিছে। এতিয়া এই দুৰ্যোগৰ সময়ত সিজনক মানে দুখ জাপি দিয়াটো একচুৱেলি হ'ব নাপায়, এইটো মই
আহ্বান জনাইছোঁ আৰু সেইখিনি কথা